মনবিলাক ইমানেই বেয়া লাগে, কি হ'ব কি নহ'ব, বা সময়বোৰ কিবা আচহুৱা যেন লাগে। মনত বহুত ধৰণৰ শংকা আহে, ভৱিষ্যত সম্পৰ্কে বহুতো কথা মনলৈ আহে, কেনেকৈ সমস্যাবোৰ সমাধান কৰিম, বা বৰ্তমানে সময়বোৰ সুকলমে নিয়াবলৈও চিন্তা হয়। গতিকে এইবোৰ কথা যেতিয়া মনলৈ আহে, মই একান্ত মনে মোৰ থাপনাখনৰ ওচৰত থিয় হওঁ, ভগৱানৰ লগত মনৰ কথাবোৰ কওঁ। কোনো নিৰ্দিষ্ট বুলি কথা নাই, মই সকলো ভগৱানেই মানো। আৰু থাপনাখনৰ ওচৰত আহি যেতিয়া মনৰ কথাবোৰ কওঁ, এগছি বন্তি ধূপ এডাল জ্বলাওঁ, এনেই মনটোৱে শান্তি পায়, মনটোত বহুতো সকাহ লগা যেন অনুভৱ হয়। কি কৰিম কি নকৰিম ভাবি এটা ভিডিঅ' বনালোঁ, আৰু এনেদৰে মোৰ সৰু সৰু দৈনন্দিন জীৱনৰ ভিডিঅ'বোৰ বনাই যাম বুলি ভাবিছোঁ। অনুভৱবোৰ প্ৰকাশ কৰিম, অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম। গতিকে তাৰ বাবে মোৰ ভিডিঅ'বোৰ যদি ভাল পায় চাই থাকিব, আৰু ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ যেন মই আশাবোৰ সম্পূৰ্ণ কৰিব পাৰোঁ।